আমিবোৰ হৈছো বোৱাৰী, আমি নিজৰ মতাক নিজৰ তলত ৰাখোঁ। আমাৰ মতাবোৰে আমাক একোডাল কৰিব নোৱাৰে। আমাৰ মতাবোৰে বিচাৰে কেৱল আমাৰ শৰীৰটো। এবাৰ শুব পালেই গোটেই শৰীৰটো আৰু গোটেই খংবোৰ যেন একেবাৰে শেষ হৈ পৰে। আমাৰ মতাবোৰে আমাৰ লগত কাজিয়া নকৰে, কাৰণ আমি আমাৰ মতাবোৰক নিজৰ চেণ্ডেলৰ তলত ৰাখোঁ। শুৱালকুছিৰ মমী দেৱীৰ লিখনিৰে আহক আজি আমাৰ প্ৰতিবেদন আৰম্ভ কৰোঁ। বোলে ফেচবুকত আহি নিজৰ ডাঙৰ ডাঙৰ ৰভাব টেঙাকেইটা দেখাই থাকে, নেদেখাবনো কিয় নিজৰ মতাক ভয় নকৰে। ফেচবুকত আহি যিহে ডাঙৰ ডাঙৰ লিখনি দিব, এনে লাগিব যেন সেই বোৱাৰীগৰাকী কোনো বেশ্যাঘাটীৰহে বোৱাৰী। মানে কথাবোৰ মই অলপ লাহেকৈ কৈছোঁ দেই, আপুনি বুজিব। সেই বোৱাৰীগৰাকীক আপুনি 1000 টকা দিলেই আপোনাক সেই বোৱাৰীগৰাকীয়ে গোটেই শৰীৰটো দি দিব। নিজৰ বুকুখন দেখাই, নিজৰ শৰীৰটো দেখাই সেই বোৱাৰী কেইগৰাকীয়ে নিজকে বেশ্যা বুলি চিনাকি কৰাইছে। তেন্তে সেই গিৰিয়েকটোক আপুনি কি ক'ব? তেন্তে সেই গিৰিয়েকটো এগৰাকী বেশ্যাৰ ৰখীয়া নে এজন কৰ্মচাৰীহে? সেই বোৱাৰী কেইগৰাকীয়ে নিজৰ শৰীৰটো দেখাৰ একমাত্ৰ এটাই কাৰণ আছে, ফেচবুকত কেৱল ভাইৰেল হ'ব লাগে আৰু কেইটকামান উপাৰ্জন কৰিব লাগে। ফেচবুকত ভাইৰেল হ'বৰ বাবে এগৰাকী বোৱাৰীয়ে ডাঙৰ ডাঙৰ ৰভাব টেঙাকেইটা দেখাই থাকে। কিমান নিলাজ নহ'লে এগৰাকী বোৱাৰী। আচলতে সেই বোৱাৰীগৰাকী এগৰাকী বোৱাৰী জাতিত নপৰে, সেই বোৱাৰীগৰাকী এগৰাকী বেশ্যা জাতিত পৰে। যিগৰাকী বোৱাৰীয়ে গাভৰু হৈ থাকোঁতে নিজৰ মাক দেউতাকৰ কথা নুশুনিলে, সেইগৰাকী বোৱাৰীয়ে নিজৰ গিৰিয়েকৰ কথা কেনেকৈ শুনিব? যিগৰাকী বোৱাৰীয়ে গাভৰু হৈ থাকোঁতেই নিজৰ মাক দেউতাকৰ সন্মান শেষ কৰিলে, সেইগৰাকী বোৱাৰীয়ে বোৱাৰীৰ অৱস্থাত মাক দেউতাকৰ সন্মান কেনেকৈ ৰক্ষা কৰিব? নিজৰ শৰীৰটো দেখাই ফেচবুকত ভাইৰেল হৈ টকা উপাৰ্জন কৰিম বুলি ভবা বোৱাৰী কেইগৰাকীক আমি পেলাইছোঁ থু। সেই গিৰিয়েকটোক আমি সন্মান কৰিছোঁ, যিয়ে ঘৈণীয়েকৰ বেশ্যা কৰ্মবোৰ দেখাৰ পাছতো ভদ্ৰতাৰ মুখ পিন্ধি নিজৰ গাঁওখনত ঘূৰি ফুৰিছে। সেই ভদ্ৰতাৰ মুখা পিন্ধা গিৰিয়েক কেইটাই নিজৰ নিজৰ পত্নীক চম্ভালিব নোৱাৰে নেকি? যিগৰাকী বোৱাৰীয়ে ভাইৰেল হ'বলৈ নিজৰ শৰীৰটো ছ'চিয়েল মিডিয়াত দেখায়, সেই বোৱাৰীগৰাকীয়ে বাৰু কেনেকৈ ৰক্ষা কৰিব নিজৰ পৰিয়ালৰ সন্মান? আপোনাৰ গাঁও নহ'লে আপোনাৰ ঘৰৰ কাষতো তেনেধৰণৰ বোৱাৰী থাকিব পাৰে। তেনেধৰণৰ বোৱাৰীৰ পৰা আপুনি আপোনাৰ পৰিয়ালটো বচাই ৰাখক। আপুনি নিজৰ পত্নীক তেনেধৰণৰ বোৱাৰীৰ লগত কথা পাতিব নিদিব, যি বোৱাৰীৰ স্বভাৱ এগৰাকী বেশ্যাৰ দৰে হয়। যিগৰাকী বোৱাৰীয়ে ছ'চিয়েল মিডিয়াত ভাইৰেল হ'বলৈ নিজকে উলংঘ কৰি দিছে, সেইগৰাকী বোৱাৰীয়ে হয়তো আহিব লগা দিনত নিজৰ সন্তানক বেশ্যা কামত লিপ্ত কৰাই দিব। ধন্যবাদ।